নমস্কাৰ বন্ধুসকল, তোমালোকৰ আজি প্ৰথম প্ৰশ্ন হৈছে লৰা ৰজা বুলি কোনজন ৰজাক কোৱা হয়? টাইম ষ্টাৰ্ট নাও। বন্ধুসকল 7 ছেকেণ্ড সমাপ্ত হৈ গৈছে আৰু উত্তৰটো হৈছে ক ৰত্নদাস সিংহ। ৰত্নদাস সিংহক লৰা ৰজা বুলি কোৱা হয়। দ্বিতীয় প্ৰশ্ন, ভাৰতৰ পতাকাখনৰ দিশ প্ৰস্থ কিমান? টাইম ষ্টাৰ্ট নাও। সাত ছেকেণ্ড বন্ধুসকল সমাপ্ত হৈছে আৰু উত্তৰটো হৈছে ঘ 2:3 অনুপাত। 2:3 অনুপাতত দিশ প্ৰস্থ আছে। 3 নং প্ৰশ্ন, চন্দ্ৰত অৱতৰণ কৰা প্ৰথম যানখনৰ নাম কি আছিল? টাইম ষ্টাৰ্ট নাও। বন্ধুসকল 7 ছেকেণ্ড সমাপ্ত হৈছে আৰু উত্তৰটো হৈছে ক স্পুটনিক। স্পুটনিক চন্দ্ৰত অৱতৰণ কৰা প্ৰথম যান আছিল। 4 নং প্ৰশ্ন, আহোমৰ শেষ ৰজাজনৰ নাম কি আছিল? টাইম ষ্টাৰ্ট নাও। বন্ধুসকল 7 ছেকেণ্ড সমাপ্ত হৈছে আৰু উত্তৰটো হৈছে খ চন্দ্ৰকান্ত সিংহ। চন্দ্ৰকান্ত সিংহ আহোমৰ শেষ ৰজা আছিল। 5 নং প্ৰশ্ন, কোনখন ৰাষ্ট্ৰত প্ৰথম GST লগোৱা হৈছিল? টাইম ষ্টাৰ্ট নাও। বন্ধুসকল 7 ছেকেণ্ড সমাপ্ত হৈছে আৰু উত্তৰটো হৈছে ঘ ফ্ৰান্স। ফ্ৰান্সত প্ৰথম GST লগোৱা হৈছিল। বন্ধুসকল মোৰ ভিডিঅ'বোৰ পাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু কাষত থকা বেল আইকনটো ক্লিক কৰি দিয়ক যাতে সকলোতকৈ আগতীয়াকৈ মোৰ ভিডিঅ'ৰ নটিফিকেশ্যন পায়। 6 নং প্ৰশ্ন, আহোমৰ ৰাজ্য কিমান চনত প্ৰতিষ্ঠা হৈছিল? মষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন। টাইম ষ্টাৰ্ট নাও। সাত ছেকেণ্ড সমাপ্ত হৈছে বন্ধুসকল আৰু উত্তৰটো হৈছে ক 1228 চনত। 1228 চনত আহোমৰ ৰাজ্য প্ৰতিষ্ঠা হৈছিল। ভালদৰে তোমালোকে মনত ৰাখিবা এই প্ৰশ্নৰ উত্তৰ। আমি নেক্সট প্ৰশ্নলৈ যাওঁ। 7 নং প্ৰশ্ন হৈছে কোন চনত চৰাইদেউত চুকাফাই ৰাজধানী পাতিছিল? টাইম ষ্টাৰ্ট নাও। সাত ছেকেণ্ড সমাপ্ত হৈছে বন্ধুসকল আৰু উত্তৰটো হৈছে শ 1253 খ্ৰীষ্টাব্দত। 1253 খ্ৰীষ্টাব্দত চৰাইদেউত চুকাফাই ৰাজধানী পাতিছিল। নেক্সট প্ৰশ্ন। 8 নং প্ৰশ্ন হ'ল ভগনীয়া ৰজা বুলি কোনজন ৰজাক কোৱা হয়? টাইম ষ্টাৰ্ট নাও। বন্ধুসকল 7 ছেকেণ্ড সমাপ্ত হৈছে আৰু উত্তৰটো হৈছে খ জয়ধ্বজ সিংহ। জয়ধ্বজ সিংহক ভগনীয়া ৰজা বুলি কোৱা হয়। নেক্সট প্ৰশ্ন। 9 নং প্ৰশ্ন হ'ল বুঢ়া ৰজা বুলি কোনজন ৰজাক কোৱা হয়? টাইম ষ্টাৰ্ট নাও। বন্ধুসকল 7 ছেকেণ্ড সমাপ্ত হৈ গৈছে আৰু উত্তৰটো হৈছে ক প্ৰতাপ সিংহ। প্ৰতাপ সিংহক বুঢ়া ৰজা বুলি কোৱা হয়। 10 নং প্ৰশ্ন হ'ল চুতীয়াসকলৰ শেষ ৰজাজনৰ নাম কি আছিল? টাইম ষ্টাৰ্ট নাও।
ছেকেণ্ড সমাপ্ত হৈ গৈছে আৰু উত্তৰটো হৈছে ঘ নীতিপাল। নীতিপাল চুতীয়াসকলৰ শেষ ৰজা আছিল। 11 নং প্ৰশ্ন কামৰূপৰ শেষ ৰজাজনৰ নাম কি আছিল? টাইম ষ্টাৰ্ট নাও। বন্ধুসকল 7 ছেকেণ্ড সমাপ্ত হৈ গৈছে আৰু উত্তৰটো হৈছে ক সন্ধ্যা। সন্ধ্যা কামৰূপৰ শেষ ৰজাজন আছিল। নেক্সট প্ৰশ্ন 12 নং প্ৰশ্ন হ'ল শৰাইঘাটৰ ৰণ কিমান চনত হৈছিল? টাইম ষ্টাৰ্ট নাও। বন্ধুসকল 7 ছেকেণ্ড সমাপ্ত হৈ গৈছে আৰু উত্তৰটো হৈছে ঘ 1671 চনত। 1671 চনত শৰাইঘাটৰ ৰণ হৈছিল। 13 নং প্ৰশ্ন অসমত মুদ্ৰা প্ৰচলন কৰা ৰজাজনৰ নাম কি আছিল? টাইম ষ্টাৰ্ট নাও। 7 ছেকেণ্ড সমাপ্ত হৈছে বন্ধুসকল আৰু উত্তৰটো হৈছে গ শুক্লেনমুং। শুক্লেনমুং অসমত মুদ্ৰা প্ৰচলন কৰিছিল। 14 নং প্ৰশ্ন অসমৰ আটাইতকৈ ওখ মন্দিৰটোৰ নাম কি? টাইম ষ্টাৰ্ট নাও। 7 ছেকেণ্ড সমাপ্ত হৈছে বন্ধুসকল আৰু উত্তৰটো হৈছে ক শিৱদৌল মন্দিৰ। আৰু শিৱদৌল মন্দিৰ শিৱসাগৰত আছে। 15 নং প্ৰশ্ন অসমৰ মাটি জৰীপ সৰ্বপ্ৰথমে কাৰ দিনত হৈছিল? বন্ধুসকল এই প্ৰশ্ন তোমালোকৰ বাবে যোনজনে এই প্ৰশ্নৰ উত্তৰ শুদ্ধকৈ দিব অহা পৰৱৰ্তী ভিডিঅ'ত তেওঁৰ নাম উল্লেখ কৰা হ'ব। শেষলৈ চোৱাৰ বাবে